বিধায়ক ডাক্তৰ নুমল মুমিনে স্থাপন কৰিলে পথ নিৰ্মাণৰ কেইবাটাও আধাৰশিলা পৰিষদীয় দুৱাৰ আমলা সমষ্টিত অনুষ্ঠিত দ্বিতীয় পৰ্যায় প্ৰধান শিক্ষক সমাৰোহ জ্যেষ্ঠ ৰাজনৈতিকবিদ গোবিন্দ চন্দ্ৰ লাংথাছাৰ সন্থাৰে অন্ত্যেষ্টিক্ৰিয়া সমাপন নেতাজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ ডিমা হাছাৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্ডুছাৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয় তাতেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে বিগত সুদীৰ্ঘ দিনৰে পৰা বুকাজান বিধানসভা এলেকাত পথসমূহ সীমাহীন দুৰৱস্থাৰ বাবে ৰাজ্যে যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে এবাৰ কাৰ্বি সাহিত্য শাসিত পৰিষদত উন্নয়নৰ প্ৰাৰম্ভিক কাম হিচাপে বুকাজান বিধানসভা এলেকাসমূহত পথ নিৰ্মাণৰ কামত গুৰুত্ব প্ৰদান কৰিছে তাৰে অংশৰূপে বুকাজান বিধানসভা এলেকাৰ কেইবাটাও স্থানত বিধায়ক ডাক্তৰ নুমল মুমিনে স্থাপন কৰিলে আজি কেইবাটাও পথ নিৰ্মাণৰ আধাৰশিলা 2017-18 বিত্তীয় বৰ্ষৰ অন্তৰ্গত পুঁজিৰে পথ নিৰ্মাণৰ বাবে কেইবাটাও আধাৰশিলা স্থাপন কৰিলে বুকাজানৰ বিধায়ক ডাক্তৰ নুমল মুমিনে 39 ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হাই মাউণ্টেন জুনিয়ৰ কলেজলৈ যোৱা পথ এনডি ৰোডৰ পৰা নাওঘাট হৈ টেঙাহুলা হৈ যোৱা পথ আদি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলে ডাক্তৰ নুমল মুমিনে আধাৰশিলা স্থাপন অনুষ্ঠানত ডাক্তৰ মুমিনে কয় যে পথসমূহ অতি শীঘ্ৰে আৰম্ভ হ'ব আৰু এই বছৰৰ ভিতৰতে নিৰ্মাণ সম্পূৰ্ণ হ'ব তেওঁ আৰু কয় যে যি কাম কংগ্ৰেছৰ বিগত দীৰ্ঘদিনৰ শাসনকালত হোৱা নাছিল সেইবোৰ বিজেপিৰ শাসনকালছোৱাত এটাৰ পিছত এটা সম্পন্ন হ'ব বুলি কয় আজি আধাৰশিলা স্থাপন অনুষ্ঠানত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন পৰিষদৰ সদস্য মুকুট মহন্ত প্ৰমুখ্য বহু দলীয় নেতাকৰ্মী আৰু বিভাগীয় বহু বিষয়া কৰ্মচাৰী উপস্থিত থাকে আনন্দ তেৰাঙৰ ৰিপৰ্ট কাপ নিউজ পশ্চিম কাৰ্বি আংলঙৰ পৰিষদীয় দুৱাৰ আমলা সমষ্টিত আজি অনুষ্ঠিত হয় দ্বিতীয় পৰ্যায়ৰ শিক্ষক সমাৰোহ দুৱাৰ আমলা পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি প্ৰভাত তাৰৰ উদ্যোগত ঘিলাপতা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় শিক্ষক সমাৰোহত ঘিলাপতা ভক্সং বৰকক এলেকাৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে সমাৰোহত দুৱাৰ আমলা পৰিষদৰ অধীনৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলে নিজা নিজা বিদ্যালয়ৰ সমস্যাসমূহৰ বিষয়বোৰ উত্থাপন কৰি তাৰ সমাধানৰ বিষয়ে জনপ্ৰতিনিধি প্ৰভাত চন্দ্ৰ তাৰৰে আলাপ আলোচনা কৰে খোৱা পানী সমস্যা স্কুল ভৱনৰ সমস্যা শিক্ষক অভাৱৰ সমস্যা বিদ্যালয়ৰ চাৰিসীমাৰ বেৰা আদি সমস্যা বিষয়বোৰ উত্থাপন কৰি প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলে একেটাকৰ প্ৰতিবেদন জনপ্ৰতিনিধি তাৰৰ হাতত প্ৰদান কৰে জনপ্ৰতিনিধি গৰাকীয়ে শিক্ষকসকলৰ উদ্দেশ্যি দিয়া ভাষণত কয় যে সকলো সমস্যাসমূহ অহা নতুন বিত্তীয় বৰ্ষৰ পৰা এটা এটাকৈ সমাধান হৈ গৈ থাকিব কিন্তু বিনিময়ত শিক্ষক শিক্ষয়িত্ৰীসকলে গুণগত শিক্ষা দি ল'ৰা ছোৱালী শিক্ষা ভৱিষ্যতৰ ভেটি সুদৃঢ় আৰু সবল কৰি দিব লাগিব শিক্ষকসকলেও আগন্তুক গুণোৎসৱত এই গ্ৰেড ল'বলৈ প্ৰয়াস কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ৰাজনৈতিকবিদ আৰু প্ৰাক্তন মন্ত্ৰী গোবিন্দ চন্দ্ৰ লাংথাছাৰ আজি সসন্মানে অন্ত্যেষ্টিক্ৰিয়া সমাপন প্ৰবীণ ৰাজনৈতিক নেতাজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে হাফলং চহৰৰ হাজাৰ হাজাৰ গুণমুগ্ধৰে ভৰি পৰে নেতাজনৰ বাসগৃহৰ চোতালত সুদীৰ্ঘ দিনৰে পৰা অসুস্থ প্ৰাক্তন মন্ত্ৰীগৰাকী গুৱাহাটী এখন বেচৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও অৱশেষত জীৱনৰ ওচৰত হাৰ মানি নেতাগৰাকীয়ে 3 ফেব্ৰুৱাৰীত ইহ সংসাৰ ত্যাগ কৰে আৰু তেওঁৰ দেৱাংগত শৰীৰ যোৱাকালিয়ে ডিমা হাছাৰ হাফলং চহৰৰ বাসভৱনলৈ লৈ অনা হয় ডিমা হাছাৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লুছাই প্ৰয়াত নেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ উপৰি আত্মা সদগতিৰ প্ৰাৰ্থনা কৰে প্ৰবীণ ৰাজনৈতিকবিদৰ প্ৰতি সন্মান জনাই যোৱাকালি ডিমা হাছাৰ জিলাৰ সকলো কাৰ্যালয় ছুটিৰ দিন ঘোষণা কৰা হয় যোৱাকালি দিনৰ প্ৰায় 1 বজাত প্ৰাক্তন মন্ত্ৰী গোবিন্দ চন্দ্ৰ লাংথাছাৰ নচৰদে হাফলঙৰ নিজা বাসগৃহলৈ অনা হয় লগে লগে প্ৰিয় নেতাগৰাকীক দৰ্শন কৰি শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ
হাজাৰ হাজাৰ লোক তেওঁৰ বাসগৃহৰ চোতালত ভৰি পৰে উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদৰ পঞ্চম মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ লাংথাছাৰ 1932 চনত নতুন ৱাট্ৰিং দিছাত জন্মগ্ৰহণ কৰে তেওঁৰ পিতৃৰ নাম টাংৰুং লাংথাছা আৰু মাতৃৰ নাম কেন্দি লাংথাছা প্ৰথমতে জীৱিকা হিচাপে খেতিয়ক আছিল প্ৰয়াত নেতাগৰাকী 1952 চনত তেওঁৰ বয়স যেতিয়া 20 বছৰ হৈছিল তেতিয়া মাইবং ব্লক কংগ্ৰেছ কমিটিত যোগদান দিয়ে কংগ্ৰেছত যোগদান কৰিয়ে তেওঁ আৰু পিছলৈ উভতি চাবলগীয়া হোৱা নাছিল সেই তেতিয়া খাচী আৰু জয়ন্তীয়া হিলছ যি এতিয়া মেঘালয় ৰাজ্যৰ অধীনত তেতিয়া বিধানসভা নিৰ্বাচন আৰু অভিভক্ত সংযুক্ত উত্তৰ কাছাৰ পাৰ্বত্য আৰু মিকিৰ বাহাৰ জিলাৰ নিৰ্বাচনত সক্ৰিয়ভাৱে সেৱা আগবঢ়াইছিল তাৰ পিছত 1962 চনত 30 বছৰ বয়সত তেওঁ পৰিষদীয় গুঞ্জুং সমষ্টিৰ পৰা নিৰ্বাচিত হৈ কাৰ্যবাহী সদস্য পদত অভিষিক্ত হয় 1967 চনত নিৰ্বাচনত তেওঁ সেই একে পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আহে আৰু পুনৰ কাৰ্যবাহী সদস্য পদত অভিষিক্ত হৈ দায়িত্ব নিৰ্বাহ কৰে তাৰ পিছত 1972 চনৰ নিৰ্বাচনতো তেওঁ পুনৰ পৰিষদীয় গুঞ্জুং সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আহে আৰু সেইবাৰ তেওঁ উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদৰ পঞ্চম মুখ্য কাৰ্যবাহী সদস্য হিচাপে স্থলাভিষিক্ত হয় মুখ্য কাৰ্যবাহী সদস্য হিচাপে তেওঁ 1983 লৈকে দায়িত্ব নিৰ্বাহ কৰে 1983 চনত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনত পোন প্ৰথমবাৰৰ বাবে 16 হাফলং বিধানসভা আসন সৃষ্টি কৰে আৰু প্ৰথমটো বিধানসভা আসনৰ বাবে সেই বছৰতে নিৰ্বাচনত অৱতীৰ্ণ হয় প্ৰয়াত নেতাগৰাকী 1985 চনত হাফলং বিধানসভাৰ পৰা দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয় আৰু হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰীসভাত পাৰ্বত্য উন্নয়নৰ মন্ত্ৰী হিচাপে দায়িত্ব নিৰ্বাহ কৰে তাৰ পিছত 1996 চনৰ নিৰ্বাচনত সমগ্ৰ ৰাজ্যতে এজিপিৰ জয় জয় ময় আছিল আৰু সেইবাৰ তেওঁ পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচনত পৰাজয় বৰণ কৰিছিল তাৰ পিছত 2001 চনত চতুৰ্থবাৰৰ বাবে হাফলং বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্ত্ৰীসভাত এছটিচি আৰু গুৱাহাটী বিশ্ববিদ্যালয় কোৰ্ট আৰু পৰিষদত সদস্য পদত দায়িত্ব নিৰ্বাহ কৰে পুনৰ তেওঁ 2011 চনত বিধায়ক হিচাপে হাফলং বিধানসভাত নিৰ্বাচিত হয় ষষ্ঠবাৰৰ বাবে আজি প্ৰয়াত নেতাগৰাকীৰ পাৰ্থিৱ শৰীৰৰ সম্পূৰ্ণ পৰম্পৰাগত নীতি নিয়মেৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় হাফলঙৰ পৰা সুৰজ বৰ্মনৰ ৰিপৰ্ট কাৰ্ড নিউজ কাইলৈ হেমফু লক্ষীমনৰ 59 সংখ্যক লক্ষীমনৰ আবিৰ্ভাৱ তিথি কাইলৈ হেমফু লক্ষীমনৰ 59 সংখ্যক লক্ষীমনৰ আবিৰ্ভাৱৰ তিথি এই লৈ সমূহ লক্ষীমনৰ ভক্তসকলৰ মনত পবিত্ৰ গুৰুজনাৰ প্ৰতি শ্ৰদ্ধাৰে আৰু উলহ মালহেৰে উদযাপন কৰিবলৈ আজি সন্ধিয়াৰে পৰা প্ৰাৰম্ভিক কাৰ্য ইতিমধ্যে আৰম্ভ কৰিছে লক্ষীমনৰ ভক্তসকলে গুৰু বন্দনা আৰু প্ৰাৰ্থনাৰে লগতে শংখ ঘণ্টা ধ্বনিৰে বৃহত্তৰ খটখটি এলেকাৰ আকাশ বতাহ পুণ্যময় হৈ উঠিছে পবিত্ৰ হোম যজ্ঞৰে অহাকালি হ'ব গুৰু বন্দনা আৰু পূজা পাবন বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে সমূহ বাণিজ্যিক বিৰতিৰ और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे ইয়াতে বহুত বেয়া হল বহুত বেছি জান মালৰ লোকচান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ এছডি ৰিভাৰ টাটা টিস্কন এছডি ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Aturkimi Academy, Rukasen, Amlapati, DIFU 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like boys and girls hostel, audio visual teaching aid with projector, smart class, Next Education Inter Private Limited, arts and dance classes, etc. Montessori
classes will start from first week of January 2018. For admission details, please contact 03671273084 or 7896971592 or 8724068454 or 8472091283. Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে ডিফু হাউচিং বোৰ্ড এলেকাত আজি উলহ মালহেৰে সম্পন্ন কৰা হয় পবিত্ৰ থান ৰংকেৰ পূজা চাৰিগৰাকী কুৰুচাৰ অৰ্থাৎ পুৰোহিতে মিলি আজি সম্পন্ন কৰে থান ৰংকেৰ পূজাৰ বিধি ডিফু হাউচিং বোৰ্ড এলেকাত আজি উলহ মালহেৰে সম্পন্ন কৰা হয় পবিত্ৰ থান ৰংকেৰ পূজা চাৰিগৰাকী কুৰুচাৰ অৰ্থাৎ পুৰোহিতে মিলি আজি সম্পন্ন কৰে থান ৰংকেৰ পূজাৰ বিধি কুৰুচাৰ পানীৰাম তেৰাঙে হেমফু আৰু ভূমি পূজা বীৰেন তেৰাঙে ইংলংকিৰি পূজা আৰু দৰসিং তেৰাঙে থান ৰংকেৰ আৰু লংকি টিমুঙে মূৰ্তি চেকেমা পূজা সম্পন্ন কৰে ৰংসি ৰুচি হেমি পুপে জাংৰে পুপে কিতি পুপে কিতি পুপে ইটা আংৰি আংদম পেন্দনি নিতুম চিৰুং চেৰেং ল চিৰুং চেৰেং পেন পিনিয়ানি নিতুম ৰংকে ৰং পানকামাং সংকাসি আনামান রংসি রসি পে কিনিসেন ইয়াখান নিতুম পিনিয়ানি থক কিয়ল আপে নিতুম কি থক কিজরি পনকে হেমফু মুখেং রাসিনজা লাপে নেলি দাগচা চুনাথান ৰংচেদন গাঁৱৰ সিয়াখী পৰিয়ালৰ দান বৰঙনি সম্পন্ন কৰা এই পূজাৰে বছৰটোৰ বাবে বিশ্ব শান্তি মংগল আৰু ৰংচেদন গাঁৱৰ ৰাইজৰ মংগল কামনা কৰি থান ৰংকেৰ দেৱতাৰ পৰা আশীষ বিচাৰে মংগল ক্ৰ ৰিপৰ্ট কাৰ্ড নিউজ আজি সফল সম্পন্ন হল পশ্চিম কাৰ্বি আংলঙৰ জালজুৰি বাপ্টিষ্ট মণ্ডলী গাঁৱত অনুষ্ঠিত ৯৯ সংখ্যক বাৰ্ষিক অধিৱেশন ২ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত এই ৩ দিনীয়া বৰ্ণিল কাৰ্যসূচীত কাৰ্বি আংলঙৰ ভিন্ন বাপ্টিষ্ট মণ্ডলীয়ে যোগদান কৰি অধিৱেশন সাফল্যমণ্ডিত কৰে অধিৱেশনৰ আজি অন্তিম দিনা খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীৰ অগণন উপস্থিতিৰে ঈশ্বৰক প্ৰাৰ্থনা আৰু অভিবাদন কৰাৰ সভাৰে অন্তিম দিনৰ প্ৰথমটো কাৰ্যসূচী অনুষ্ঠিত হয় ঈশ্বৰক প্ৰাৰ্থনা আৰু অভিবাদন সভাত খ্ৰীষ্টিয়ানা ৰংহাম্পিয়ে খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰতি আনুগত্য হোৱা আদি বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে ইয়াৰ পিছতে পিকেবিয়ে সম্পত্তি কাৰ্যনিৰ্বাহ কৰি থকা ৰেফাৰেণ্ট সামুৱেল ৰংহাং আৰু ৰছলিন টিছুপিক দায়িত্ব পদৰ পৰা আনুষ্ঠানিক বিদায় সম্ভাষণ জনায় তেওঁলোকৰ ঠাইত নতুন ব্যক্তিক এই কাৰ্যনিৰ্বাহ দায়িত্ব দিয়া হয় উল্লেখ্য আজি অন্তিম দিনা অনুষ্ঠিত মুকলি সভাত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে মুখ্য অতিথি হিচাপে অধ্যক্ষ হৰেন সিং পে ইউচি পৰিষদৰ সদস্য ৰিচাৰ্ড টকবি খয়া সিং ৰংহাং ইউচি স্কুলৰ অধ্যক্ষ মছেছ হানছে TCRO ৰাণী তেৰাংপি প্ৰমুখ ব্যক্তিসকলে সন্মানীয় অতিথি আৰু বহু খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰতি আনুগত্য আৰু অগাধ প্ৰেম থকা বহু ব্যক্তি উপস্থিত থাকে বৈঠালাংছৰ পৰা জাসন ইংহি ৰিপৰ্ট কাট নিউজ আজিৰে পৰা আৰম্ভ হৈছে ডকমকা ৰংপি গাঁৱত প্ৰথম সংখ্যক গোবিন্দ ৰংপি সোঁৱৰণী ভলীবল টুৰ্ণামেণ্ট আজিৰে পৰা আৰম্ভ হৈছে ডকমকা ৰংপি গাঁৱত প্ৰথম সংখ্যক গোবিন্দ ৰংপি সোঁৱৰণী ভলীবল টুৰ্ণামেণ্ট
10টা দলে যোগদান কৰিবলগীয়া এই টুৰ্ণামেণ্টৰ আজি প্ৰথম দিনৰ খেলটি উদ্বোধন কৰে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু টিছই খেলৰ উদ্বোধনী অনুষ্ঠানত ভিডিসি অধ্যক্ষ খগেন টিছৌ জ্যেষ্ঠ নাগৰিক হৈলেন হানছে আৰু গাঁওবুঢ়া ধন সিং ৰংপি প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ